আজি আমি ক্লাছ 9ৰ বহুপদৰ পাঠৰ অভেদ ওলোৱাৰ বিষয়ে আলোচনা কৰিম। পূৰণ নকৰাকৈ কেনেধৰণৰ সহজ পদ্ধতিতে অভেদ ওলাব পাৰি তাৰ বিষয়ে ইয়াতে আলোচনা কৰিম। ভিডিঅ'টি ভাল পালে লাইক কৰি কমেণ্ট কৰিব আৰু প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আহো ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি অভেদ ওলাবলৈ কাৰণে এটা সংখ্যা লওঁ। 103 প্লাছ 107। যিহেতু 103 আৰু 107 100 ঘৰৰ ওচৰৰ হয়, তো সেইকাৰণে আমি এতিয়া ইয়াতে 100 প্লাছ 3 মানে এইটো আমি যোগ কৰিলে 103 পাওঁ আৰু 100 প্লাছ 7 আমি এই দুটা সংখ্যাটো যোগ কৰিলে 107 পাম। সূত্ৰ অনুসৰি আমি জানো যে x প্লাছ a আৰু x প্লাছ b ইজুকেল x স্কোৱাৰ প্লাছ a প্লাছ b ইনটু x প্লাছ a ইনটু b। সূত্ৰ অনুসৰি আমি যদি চাওঁ তেতিয়া ইয়াতে xৰ যিটো মান হ'ব সেইটো 100 হ'ব আৰু aৰ যিটো মান হ'ব সেইটো হ'ল 3 হ'ব আৰু বিৰ যিটো মান হ'ব এইটো 7 মানে 7 হ'ব। এতিয়া আমি সূত্ৰ অনুসৰি যদি আমি লিখোঁ তেতিয়া 100 স্কোৱাৰ হ'ব আৰু প্লাছ a মানে 3 প্লাছ b মানে 7 ইনটু 100 প্লাছ ইয়াতে a ইনটু b মানে 3 ইনটু 7 হ'ব। ইয়াৰ পিছত 100 স্কোৱাৰটো আমাৰ হ'লে 10,000 হ'ব প্লাছ 3 প্লাছ 7 10 হ'ব ইনটু 100 আৰু 7 3 গুণ 21 প্লাছ ইয়াতে মই এটা যিটো লাইন হয় সেইটো লিখিবলৈ পাহৰি গ'লোঁ, সেইটো আপোনালোকে চাই ল'ব। যিটো 10 পূৰণ 100 আছিলে সেইটো লিখিবলৈ কাৰণে এটা শাৰী লাগিছিল। যি কি নহওক ইয়াৰ টোটেল যিটো অংক সেইটো 11,021 ওলাব। কিছুমান অংকত মাইনাছ থাকে, তো ইয়াতেতো প্লাছ আছিলে, তো কিছুমান যদি অংকত মাইনাছ থাকে তেতিয়া আমি কি কৰিম, তো সেই বিষয়ে আলোচনা কৰা হওক। মাইনাছ ফৰ্মত যদি অংকটো থাকে তেতিয়া আমি কেনেধৰণৰ কৰিব লাগে আহক সেই বিষয়ে আলোচনা কৰোঁ। তো ইয়াতে আমি এটা অংক ধৰি লওঁ 3x প্লাছ 4 আৰু 3x মাইনাছ 5। মাইনাছ ফৰ্মত থাকিলে কোনো ভয় কৰাৰ কথা নাই, পদ্ধতিকেইটা প্ৰায় একেই থাকে, গোটেইখিনি একেই আৰু। তো আমি এইটোকো আমি সূত্ৰ অনুসৰি আমি পাতিব লাগিব। ইয়াতে আমি যেনেধৰণৰ আগৰটো কৰি লৈছিলোঁ তেনেকৈ আমি কৰি ল'ব লাগিব, কিন্তু ইয়াতে যিহেতু -5 আছিলে তো সেইটো আমি এটা ব্ৰেকেট দি পেলাই প্লাছৰে আমি কৰিব লাগিব। যিহেতু সূত্ৰটো আমাৰ প্লাছ আছে তো সেইকাৰণে আমি ইয়াতে প্লাছ দিলোঁ আৰু মাইনাছ যিটো 5 হয় সেইটো আমি ব্ৰেকেটত ৰাখি দিলোঁ। এতিয়া আমি ইয়াৰ পিছৰটো আমি লিখিম, সূত্ৰ অনুসাৰে আমি লিখিব লাগিব 3x স্কোৱাৰ প্লাছ 4 প্লাছ ব্ৰেকেটৰ ভিতৰত -5 তাৰপিছত হ'ব ইনটু 3x প্লাছ 4 ব্ৰেকেটৰ ভিতৰত হ'ব -5। গোটেইখিনি আমি যিটো সূত্ৰ হয় সেই সূত্ৰ অনুসৰি আমি বহাই গ'লেই হ'ল। ইয়াৰ পিছত আমি লিখিম 9x স্কোৱাৰ, যিহেতু 3 স্কোৱাৰ আছিল তো সেই হিচাপত ইয়াত 9 স্কোৱাৰ হ'ব। তাৰপিছত প্লাছ হ'ব, ইয়াতে -1 হ'ব কাৰণ -5ৰ পৰা 4 যিটো হয় সেইটো প্লাছে মাইনাছে মাইনাছ হৈ পেলাই ইয়াতে -1 হ'ল আৰু পূৰণ 3x মাইনাছ 20। তো ইয়াৰ পিছত হ'ব 9 স্কোৱাৰ। ইয়াত যিহেতু প্লাছ আছে আৰু ইয়াতে মাইনাছ আছে তো প্লাছে মাইনাছে মাইনাছ হ'ব আৰু ইয়াতে 3x হ'ব -10 20
আজিৰ ভিডিঅ'টো ইমানে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় অভেদ ওলোৱাৰ পদ্ধতিৰ বিষয়ে আপোনালোকে জানিব পাৰিলে। এনে ধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।